নমস্কাৰ বন্ধুসকল, অসমীয়া গৃহিণীৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে বুলি কিনে। আৰু আজি মই এটা ধুনীয়া কেকৰ ৰেচিপি লৈ আনিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই কিনে ভাল পাব বুলি কিনে। আৰু অতি সাধাৰণকৈ বনোৱা আৰু অতি কম সামগ্ৰীৰে বনোৱা, গতিকে বেছি পলম নকৰি আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰু শেষলৈকে চাব বুলি কিনে আশা কৰিছোঁ। গতিকে বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। আৰু কেকটো বনাবৰ বাবে প্ৰথমতে মই লৈছোঁ চাহ খোৱা কাপেৰে 1 কাপ গুড়ি কৰি লোৱা চেনি। আপোনালোকৰ তাত যদি গুড়ি কৰা চেনি নাই তেতিয়াহ'লে নৰ্মেল যিটো চেনি সেইটোও ল'ব পাৰে। মোৰ তাত যেতুকে গুড়ি কৰি লোৱা চেনি আছিলে সেইবাবে মই গুড়ি কৰি লোৱা চেনিয়ে লৈ লৈছোঁ। আৰু তাৰপিছত সেইটো কাপেৰে 1 কাপ লৈছোঁ মই দৈ। তাৰপিছত আকৌ সেইটো কাপৰ জোখাৰে লৈছোঁ মই 1 কাপ ৰিফাইন তেল। আৰু এতিয়া এইখিনি মই ভালদৰে ফেটি ল'ম। আৰু এইখিনি দেখিছে ধুনীয়াকৈ মোৰ ফেটা হৈ গ'ল। দেখিছে দেখাত একেবাৰে ক্ৰীম টাইপ লাগিছে, এনেকুৱা ধৰণৰ হ'ব লাগিব। এতিয়া তাৰপিছত এখন মই চালনী লৈছোঁ আৰু চালনীখনত মই সেইটো কাপৰে চাহ খোৱা কাপটোৰে 1 কাপ লৈছোঁ মই আটা। আৰু তাৰপিছত লৈছোঁ 1 কাপ ময়দা। আপোনালোকে ময়দাই অকল ব্যৱহাৰ কৰিব পাৰে, যিহেতুকে ময়দাটো স্বাস্থ্যৰ কাৰণে ভাল নহয়, সেইবাবে মই আটাও লগত দি দিছোঁ। আৰু তাৰপিছত সৰু চামুচেৰে 1 চামুচ দিছিলোঁ মই বেকিং পাউডাৰ আৰু অকণমান নামমাত্ৰ দিছোঁ নিমখ। আৰু তাৰপিছত দিছোঁ সৰু চামুচখনেৰে একেবাৰে অলপমান ছ'ডা। তাৰপিছত এইখিনি এতিয়া মই ভালদৰে চালি ল'ম। আৰু ভালদৰে চালি লোৱাৰ পিছত এতিয়া এইখিনি গোটেইখিনি বস্তু মই ভালদৰে মিক্স কৰি ল'ম। ধুনীয়া এটা বেটাৰ বনাব লাগিব, বেছি ডাঠো নহয় বেছি পাতলো নহয়, তেনেকুৱা ধৰণৰ এটা বেটাৰ বনাই ল'ম মই। আৰু এই ধৰণে লৰাই গৈ আছোঁ। আৰু এতিয়া লৈছোঁ মই 1 কাপ গাখীৰ। গাখীৰখিনি একেবাৰে ঢালি নিদিওঁ, অলপকৈ এনেকৈ ঢালি দি কিনে মই বেটাৰটো বনাই লৈ যাম। আৰু এয়া মোৰ বেটাৰটো ৰেডি হৈ গ'ল। দেখিছে এনেকুৱা ধৰণৰ হৈছে, একেবাৰে স্মুথ বেটাৰ এটা ৰেডি হৈ গ'ল। এনেকুৱা ধৰণৰ বেটাৰ হ'ব লাগিব। মই বেছি ডাঠো কৰা নাই পাতলো কৰা নাই। আৰু তাৰপিছত ইয়াতে মই অলপমান এয়া টুটি ফ্ৰুটি দি দিছোঁ। টুটি ফ্ৰুটিৰ জেগাত আপোনালোকে ড্ৰাই ফ্ৰুটছ দিব পাৰে, যিকোনো ড্ৰাই ফ্ৰুটছ দি দিব পাৰে। মোৰ তাত যিহেতুকে আছিলেই সেইবাবে মই টুটি ফ্ৰুটিখিনি দি দিছোঁ। আৰু তাৰপিছত এতিয়া কেক বনোৱা মই বাচনটো লৈ লৈছোঁ আৰু তাত অলপমান ৰিফাইন তেল দি কিনে এই ধৰণে সানি লৈছোঁ গোটেই বাচনটো, যাতে তলৰ পিনে লাগি নাযায়, সেইবাবে এনেকৈ তেলখিনি দি দিছোঁ। আৰু এতিয়া তাৰ ওপৰত মই অলপমান ময়দা ছটিয়াই দিছোঁ। ময়দা দিলে কি হয়, কেকটো লাগি নাযায়, ধুনীয়াকৈ ওলাই আহে, সেইবাবে ময়দা দিলে আৰু এতিয়া মই বেটাৰখিনি ইয়াতে দি দিম। আৰু কেকটো কিন্তু মই অভেনত বনাইছোঁ। আগতে মই কুকাৰ আৰু কেৰাহীত বনোৱা কেক দেখাইছোঁ মোৰ চেনেলত। যদি আপোনালোকে নাই চোৱা তেতিয়াহ'লে চাই ল'ব পাৰে। অভেনৰ জেগাত আপোনালোকে কুকাৰ বা কেৰাহীত বনাই ল'ব পাৰে। আৰু অভেনটো মই 10 মিনিট প্ৰি হিট কৰি লৈছিলোঁ 180 ডিগ্ৰীত। আৰু তাৰপিছত কেকৰ বাতিটো দিয়াৰ পিছত মই অভেনটো 180 ডিগ্ৰীত 45 মিনিট সময়ৰ বাবে টাইমিং দি থৈ দিম। আৰু 45 মিনিট সময়ৰ পিছত এয়া মোৰ কেক ৰেডি হৈ গ'ল। দেখিছে দেখাত একেবাৰে ধুনীয়া হৈছে। এইখিনি তলৰ অংশ হয়, তলৰ অংশখিনি দেখিছে ধুনীয়া ৰঙা ৰঙা হৈছে, ভাল লাগে এনেকুৱা ৰঙা ৰঙা টাইপ হ'লে। আৰু এয়া ওপৰৰ ভাগখিনি দেখিছে একেবাৰে ধুনীয়াকৈ ফুলি গৈছে। দেখাত খুব ধুনীয়া হৈছিল। দেখাত যিমান ধুনীয়া হৈছিল খাবলৈও সিমানেই ধুনীয়া হৈছিল। এয়া মই এনেকৈ সৰু সৰু কিনে কাটি কিনে দেখুৱাই দিছোঁ, পিছত মই ফটো তুলি কিনে দেখুৱাই দিছোঁ বাৰু। দেখিছে ধুনীয়াকৈ ফুলিছে কেকটো, লগাই নাই যে এইটো কণী নিদিয়া কেক হয়।
ভিডিঅ'টো যদি চাই কিনে ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি কিনে নিশ্চয় জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিয়াৰ পিছত ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু যদি ভাবিছে বহুত ভাল হোৱা বুলি কিনে তেতিয়াহ'লে প্লিজ নিজৰ বন্ধু বান্ধৱ পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰি দিব। গতিকে লগ পাম মই আপোনালোকক এটা নতুন ভ্লগত, এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে আহিছোঁ, বাই বাই।